ইহক লৈনো অহংকাৰ গৌৰৱ হিংসা পৰাভয় হেৰাই গ'লে জীৱন কোনোদিনে পাবলৈ নাই। সুন্দৰ ধৰাত চিনিব কৰ্মৰ উচিত ধাৰা আমি মনেৰে অনুচিত উচিত বিচাৰ কৰা জ্ঞানৰ পোহৰেৰে সদায় সত্য নিৰ্য কৰি যোৱা প্ৰকৃত মানৱৰ মানৱ হৈ ধৰণীত পৰিচয় লোৱা নিজৰ পৰিয়ালক গঢ়ি তোলা মোৰ ভাই মানৱৰ প্ৰধান কৰ্তব্য বুলি জনা যায়। সন্তান সুপথেই চলাব নোৱাৰিলে আমাৰ সংগদোষত অশান্তিৰে ভৰি যাব হাই হাই আজি দুখ কৰি আহি সুখ নাই এনেকুৱা কৰিলেনো কিয় বিধাতা সোনকালে মোৰ দাড়ি চুলি পকিবলৈ ধৰে ল'ৰা ছোৱালীক কিবা দিব নোৱাৰিলে হাওৰা মাৰি ধৰে কি হ'ল এতিয়া মোৰ জ্ঞানৰ ফল অতি কষ্ট কৰি সন্তানৰ খুন্দা খাব লগা অ ভাই সন্তানক মৰমেৰে নিদিবালাই তেনেহ'লে সিহঁতক ভাল কৰিব পৰা নেযায়। শিক্ষাৰ লগতে ধৰ্ম জ্ঞান মগজত সোমাই দিয়া তেতিয়াহে সাৰ্থক হ'ব এই আমাৰ জনমৰীয়া। তেতিয়াহে